নমস্কাৰ সকলোকে। আজি কাতি বিহু। মই এইদৰে তুলসী গুৰিখিনি ভালদৰে চাফা কৰি মুচি ল'লোঁ আৰু এইফালে এযোৰ মেখেলা চাদৰ পিন্ধি লৈছোঁ আৰু ভাবিলোঁ ধূপ দি লওঁ। আৰু কেমেৰাটো যিহেতু মোৰ ছোৱালীজনীয়ে ধৰি দিছে, ভালদৰে দেখাব পৰা নাই আৰু তাই পুতলাটো দেখাই আছিল। আৰু এইফালে মায়ে শৰাই যোগাৰ কৰিলে আৰু মই এয়া মায়ে চাকিখিনি ৰেডি কৰি দিছিল। মই তেল দি মাত্ৰ জ্বলাইহে দিলোঁ আৰু ক'ত ক'ত চাকি দিওঁ সকলোখিনি দেখাম আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। মাক প্ৰথমতে এগছ চাকি দি পঠিয়াইছোঁ, যিহেতু তুলসী গুৰিত মায়ে শৰাই আগবঢ়াইছে। আমাৰ যিহেতু টাউনত থাকোঁ, সেইকাৰণে আৰু ওচৰৰ কোনো সৰু ল'ৰা ছোৱালী অহা যোৱা নহয়, এনেকৈ নাইও, সেইকাৰণে ঘৰতে কৰি থৈ দিওঁ যিমানখিনি পাৰোঁ। আৰু এইফালে ছোৱালীক কৈছোঁ কেমেৰাটো ধৰি দিয়া, তাই ধৰি ঘূৰি আছে আৰু কোনফালে কি দেখাইছে ভালদৰে গম পোৱা নাই। আৰু তাই যিহেতু কৰি আছে কেমেৰাটো, সেইকাৰণে মই আৰু মৰমতে ৰাখি থ'লোঁ। এয়া মায়ে শৰাই আগবঢ়ালে, ময়ো তাইক সেৱা ল'ব দিলোঁ। তুলসী